স্বাগতম বন্ধুসকল আশা কৰো আপোনালোক সকলোৱে ভালে আছে নিশ্চয় আজি মোৰ ইউটিউব চেনেল বৰ্ণিলত ভাতকেৰেলা এটা ৰেচিপি আপোনালোকলৈ আগবঢ়াইছো আশা কৰো আপোনালোকে চাব ভাল পাব আহক এতিয়া ৰেচিপিটোৰ কি সামগ্ৰী লাগে চাই লওঁ ভাতকেৰেলা মিহি মিহিকৈ কাটি লৈছো ঠিক তেনেদৰে আলু কাটি লৈছো বিলাহী লৈছো দুটা সৰু সৰুকৈ কাটি লৈছো এতিয়া তেল গৰম হোৱাত আলুখিনি সামান্য ভাজি লওঁ এই আপোনালোকে দেখিছে আলুখিনি অকমান ভজাৰ হোৱাৰ পিছত নমাই থলো আৰু সেই তেলতে ভাতকেৰেলাখিনি এতিয়া আকৌ ভাজি লম অলপ এতিয়া ভাতকেৰেলাখিনি আধা সিজোতে নমাই থওঁ সেই একেখিনি তেলতে এটা শুকান জলকীয়া দিছো জিৰা দিছো পিয়াজ দিছো এচামুচ আদা নহৰু খুন্দি তাতে দি দিছো এতিয়া বিলাহীখিনি দি অলপমান ভাজি লওঁ এতিয়া বিলাহীখিনি ভজা হোৱাৰ পাছত ইয়াতে দিছো হালধি 2 চামুচ ধনিয়া পাউডাৰ দিছো 1 চামুচ জিৰা পাউডাৰ দিছো 2 চামুচ জলকীয়া গুড়ি দিছো 1 চামুচ এতিয়া অলপ ভাজি কম পৰিমাণত পানী দিছো ইয়াৰ লগতে তেজপাত দি দিছো এখিলা এতিয়া ভাজি থোৱা ভাতকেৰেলা আৰু আলুখিনি মছলাখিনি দি দিব আৰু লাহে লাহে লৰাব চাব যাতে ভাঙি নাযায় ভাজিখিনি পৰিমাণ অনুসৰি নিমখ দিব নিমখ দি অকমান লৰাই সামান্য পানী দি গেছটো সিমত থৈ 2 মিনিট ঢাকন দি ৰাখি থব এতিয়া ঢাকনিখন খুলি চালো ভাজি সিজিলে নমাব পৰা হল আপোনালোকে বনাই চাব ভাল লাগিলে লাইক কৰি
কমেণ্ট বক্সত জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ যেন পাহৰি নাযায়।